চলাই দেখাব নেকি বাইকখন এই মানে আমি এই ভিডিঅ'টোৰ জৰিয়তে চাব খুজিম যে তেখেতে যিডাল চাবি বনাইছে সেই চাবিডালেৰে তেওঁ বাইকখন মানে লক খুলিব আৰু তেওঁ চলাই গুচি যাব আমি চাম ভিডিঅ'টোৰ জৰিয়তে অকণমান চলাই দেখুৱাওকচোন এডাল চাবিডাল এতিয়া তেওঁ বাইকখন খুলিব অন হৈ গ'ল চলিছে এইটো আছে আপোনাৰ প্ৰাইড অফ আছাম লিখি পেলাই মই বনাইছোঁ অসমৰ যিখিনি আমাৰ গৌৰৱ এশিঙীয়া গড় জাপি গামোচা ঢোল পেঁপা এনেকৈ ডিজাইন কৰিব ওলাইছোঁ এইটো চব বিচাৰে চকেছত সজাবলৈ আৰু এইটো আছে জাপি ইয়াত অসমৰ গৌৰৱ বুলি লিখিছোঁ আৰু ইংলিছতো লিখা আছে প্ৰাইড অফ আছাম তেনেকৈ গুৰুজনাক বনাইছোঁ এইটো গছৰ তলত আছে গুৰুজনাৰ লগত আছে খোল তালযোৰ আছে ভাগৱতখন আছে আৰু শৰাইত গীতা গুণমালা আছে চাকি গছা আছে তেনেকৈ বনাইছোঁ আৰু ইয়াৰ ওপৰত কিবা কিবি আছে মই সেইবিলাক এতিয়া ষ্টক নাই বিক্ৰী হৈ গ'ল তেল আছে বৰপেটাৰ বিখ্যাত ঐতিহ্যমণ্ডিত কেঁচেলুৰী আহাৰ তেনেকুৱা আছে আৰু কেঁচেলুৰী আহাৰ আৰু এইযোৰ আছে থকাখন বৰপেটাৰ ঐতিহ্যমণ্ডিত থকাখন তেনেকুৱা ধৰণৰ হয় আৰু এইডাল চাবি নেকি এইডাল মই এতিয়া ভাবিলোঁ নিজৰ বাইকৰ চাবিডাল বনাব পাৰোঁ নেকি চাইছিলোঁ তেনেকৈ বনালোঁ ৰূপত হয় আৰু জাপি লগাই দিছোঁ এইটো ডিজাইনটো আৰু ইচ্ছা ঢোল মাদলি বুলি কয় বৰপেটাত তেনেকুৱা হয়